Hello everyone, welcome to my channel Advanced Physio Care. Moi Dr. Sunita Mirdha, consultant physiotherapist. Mor channel loi apnalok hokoluke swagatam janaisu. Ajir bikhoytu hoise je pani kom khale ki rog hobo pare. Hit kalot bahut kom pani khua hoy. Apuni janene je pani nakhale ba kom khale apnar horirot bibhinno samosyar srishti hobo pare. Ajir videot ami janim je panir obhabor pora কি ৰোগ হ'ব পাৰে আৰু ইয়াক কি দৰে নিৰাময় কৰিব পাৰি পানীৰ অভাৱৰ পৰা হ'ব পৰা সমস্যাসমূহ হৈছে ফাৰ্স্ট ডিহাইড্ৰেচন হলে কি হয় পেশাবৰ মাত্ৰা কমি যায় ছালখন বেছি শুকান হৈ পৰে মূৰৰ বিষ হয় আদি নেক্সট হৈছে আপোনাৰ পানীৰ অভাৱৰ ফলত ইউটিআই মানে ইউৰিনেৰী ট্ৰেক্ট ইনফেকচন আপোনাৰ পেশাবৰ সংক্ৰমণ হোৱা দেখা যায় পেশাবত বিষাক্ত পদাৰ্থ জমা হয় আৰু সংক্ৰমণ ঘটায় নেক্সট হৈছে আপোনাৰ পানী কম খালে আৰু কি হ'ব পাৰে কিডনিৰ প্ৰবলেম কিডনিৰ সমস্যা কিডনিত পাথৰৰ সৃষ্টিৰ সম্ভাৱনা বাঢ়ি যায় নেক্সট হৈছে আপোনাৰ কনষ্টিপেশন পানী যদি কম খায় তেনেহলে আপুনি খোৱা খাদ্যখিনি ডাইজেষ্ট হ'বলৈ বহুত অসুবিধা হয় আৰু তাৰ ফলত কি হয় কনষ্টিপেশন নেক্সট হৈছে আপোনাৰ স্কিনৰ সমস্যা পানীৰ অভাৱত আপোনাৰ স্কিনখন শুকান হৈ যায় আৰু উজ্জ্বলতা হ্ৰাস পায় নেক্সট হৈছে পানী যদি কম খায় আৰু কি হ'ব পাৰে মগজুৰ সমস্যা পানীৰ অভাৱত কি হয় একাগ্ৰতাৰ অভাৱ হয় আৰু মগজুৰ কাৰ্যক্ষমতাও কমি যায় নেক্সট হৈছে পানী যদি কম খায় তেনেহলে আৰু কি হ'ব পাৰে weak immunity হৈ যায় আপোনাৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতাও কমি যায় আপোনাৰ দেহত বিষাক্ত পদাৰ্থ জমা হৈ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা হ্ৰাস কৰে ফলত কি হয় শীত কালত আপোনাৰ সৰ্দি কাহে সহজেই আক্ৰমণ কৰে এতিয়া হক চাও কেনেকৈ পানীৰ অভাৱ এৰাব পাৰি ৰাতিপুৱা গৰম পানীৰ হৈতে মানে কুহুমীয়া পানীৰ হৈতে আপুনি দিনটো আৰম্ভ কৰক এটলিষ্ট এক গিলাস হলেও আপুনি কুহুমীয়া পানী ৰাতিপুৱা শুই উঠিয়ে খাব লাগে নেক্সট হৈছে প্ৰতি 2 ঘণ্টাত এক গিলাস পানী খাবলৈ চেষ্টা কৰক আপুনি যদি মনত নাথাকে যে পানী খাব লাগে বা আপোনাৰ ইমান বেছি প্ৰয়োজনীয় নহয় কিয়নো আপোনাৰ পৰিশ্ৰম নহয় বা ঘাম নোলায় সেইবাবে আপুনি পানী খোৱাটো পাহৰি যায় তো আপুনি কি কৰিব পাৰে মোবাইলত ৰিমাইন্ডাৰ ব্যৱহাৰ কৰি পানী খাবলৈ মনত ৰাখক নেক্সট হৈছে আপুনি পানীত নেমু আদা মধু ৰস বা ফলৰ যিকোনো ৰস মিহলাই গৰম পানী খোৱা আৰম্ভ কৰক হেকত পানীৰ অভাৱ শৰীৰৰ বাবে ক্ষতিকাৰক নিয়মিত পৰিমাণত পানী খালে আপুনি সুস্থ আৰু সজীৱ থাকিব ভিডিওটো যদি ভাল লাগিছে তেনেহলে লাইক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি কিবা সুধিব আছে তেনেহলে কমেন্টত সুধিব পাৰে আজিলৈ আহিছো ধন্যবাদ